নমস্কাৰ, মই ঋতুপন। তো আপোনালোকে মোৰ যিটো প্ৰথম চেনেল হয়, প্ৰথম যিটো মই জানো দিছিলোঁ মেজিক ট্ৰিক্সটো, এইটো চবেই আঁকোৱালি লৈছে, তাৰ কাৰণে থেংক ইউ। তো এতিয়া মোৰ যিটো নেক্সট মেজিক ট্ৰিক্স হয়, এই নেক্সট মেজিক ট্ৰিক্সটো মই আজি আপোনালোকলৈ আগবঢ়াই দিব বিচাৰিছোঁ। তো আগবঢ়াই দিয়াৰ আগে আগে মই কৈছোঁ, মোৰ যিসকল লাইকাৰ আছে, যিসকল ভিউৱাৰ আছে, মোৰ আগৰ মেজিকটো চাই মোক ধৰি লওক লাইকছ কৰিছে, ইউটিউবত ছাবস্ক্ৰাইব হৈছে, সিহঁতৰ সকলে মোক কি ধন্যবাদ দিছোঁ। ছেকেণ্ড মোৰ যিটো মেজিক ট্ৰিক্স হয়, সেই মেজিক ট্ৰিক্স দেখুৱাবৰ কাৰণে মই যিটো কেমেৰা পাৰ্চন হয়, কেমেৰা পাৰ্চনক অনুৰোধ জনাইছোঁ। ফাৰ্ষ্ট টাইম মই দেখুৱাব বিচাৰিছোঁ, মোৰ হাতত যিটো আছে ফাৰ্ষ্ট টাইম মই আপোনালোকক দেখুৱাইছোঁ। এইখন হয় আপোনালোকৰ যিখন এখন 100 টকীয়া নোট হয়। এই 100 টকীয়া নোটখন মই কেমেৰা পাৰ্চনক ভালকৈ দেখুৱাব বিচাৰিছোঁ। এই যিখন 100 টকীয়া নোট হয়, এইখন পূৰা অৰিজিনেল হয়, 100 টকীয়া নোট হয়। 100 টকীয়া নোটখন মই কাষৰ ফালে থৈ দিছোঁ। ছেকেণ্ডলি মই দেখুৱাইছোঁ কি এখন কি হয়, যিখন এখন 20 টকীয়া এখন নোট হয়, হয়নে নহয়? তো আপোনালোক চাবৰ কাৰণে অনুৰোধ জনাইছোঁ, এই কেমেৰা পাৰ্চনক মই দেখুৱাবৰ কাৰণে অনুৰোধ জনাইছোঁ। এই যিখন 20 টকীয়া হয়, এই 20 টকীয়াখন আপোনালোকৰ অৰিজিনেল হয়, ইয়াত ডুপ্লিকেট হয়। তো তাৰ কাৰণে মই কৈছোঁ, এই মেজিক ট্ৰিক্সটো কেনেকৈ কৰা হ'ব মই দিছোঁ। এই যিখন 100 টকীয়া হয়, এই 100 টকীয়াখন এটা এনেকৈ ভাঁজ দিব লাগিব। মই আপোনালোকক দেখুৱাই আছোঁ। এই যিখন 100 টকীয়া হয়, এই 100 টকীয়াখন এনেকুৱাকৈ এটা ভাঁজ দিব লাগিব। তো ভাঁজ কৰাৰ পিছত মই আপোনালোকক কৈ আছোঁ, ভাঁজ যেতিয়া কৰা হ'ব, তাৰপিছত এই 20 টকীয়াখনৰ লগত আপোনালোকৰ এনেকুৱা এটা বস্তু হ'ব। মই 20 টকীয়াখনৰ লগত আপোনালোকক দেখুৱাই আছোঁ কেনেকুৱা কি হয়। তো 20 টকীয়াখনৰ লগত আপোনালোকৰ কেনেকুৱা কি হ'ব আপোনালোকে চাই থাকক। এই যিখন 20 টকীয়া হয়, এই 20 টকীয়াখন আপোনালোকে মোৰ হাতত আনিব লাগিব। তো ঠিক তেনেকৈ আপোনালোকে এই 20 টকীয়াখনকো মই দেখুৱাই আছোঁ। এনেকুৱাকৈ আপোনালোকে এটা ভাঁজ কৰিব লাগিব আপোনালোকে। তো এনেকুৱাকৈ ভাঁজ কৰাৰ পিছত আপোনালোকে কি কৰিব লাগিব মই দেখুৱাই আছোঁ। এই যিটো এনেকুৱা হয়, অৰ্থাৎ আপুনি 4টা ভাঁজ কৰিব লাগিব। ভাঁজ কৰাৰ পিছত যাদুটো কেনেকুৱা হয় মই আপোনালোকক দেখুৱাই দিছোঁ। এই যিখন 100 টকীয়া হয়, এই 100 টকীয়াখন মই কেমেৰা পাৰ্চনক দেখুৱাব অনুৰোধ কৰিছোঁ। এই 100 টকীয়াখন মই কি কৰিছোঁ, ধুনীয়াকৈ এটা ভাঁজ দি লৈছোঁ। 100 টকীয়াখন ঠিকে আছে নাই? আছে। 100 টকীয়াখন যেতিয়া ঠিকে আছে, ইয়াৰ ক্ষেত্ৰত মই আপোনালোকক মেজিক ট্ৰিক্সটো দেখুৱাব বিচাৰিছোঁ। তো আপোনালোকে চাব ইয়াৰে মেজিক ট্ৰিক্সটো কেনেকুৱা হয় মই আপোনালোকক দেখুৱাই দিছোঁ। তো ফাৰ্ষ্ট টাইম মই আপোনালোকক মেজিক ট্ৰিক্সটো দেখুৱাইছোঁ এনেকুৱা ধৰণৰ। যিটো 100 টকীয়া হয়, 100 টকীয়াখনৰ এই যিটো 20 টকীয়া হয়, এই 20 টকীয়াখন আপোনালোকে পূৰা কেমেৰা ফালে মই চাবৰ কাৰণে অনুৰোধ জনাই আছোঁ। ভালকৈ চাব। এই যিখন 100 টকীয়া হয়, 20 টকীয়াখনৰ আপোনালোকে চাব 1 2 3। এই যিটো কৈছোঁ, এই 100 টকীয়াখনৰ ওপৰত মানে কি যিটো 20 টকীয়াখন হয়, এই 20 টকীয়াখন 100 টকীয়াখনৰ ওপৰত সুন্দৰকৈ আছে। এইটো ওপৰত আছে নে তলত আছে? ওপৰত। তো ওপৰত আছে। তো আপোনালোকে চাব এনেকুৱা এটা মেজিক কৰি দিম, এই যিটো 20 টকীয়াটো হয়, 100 টকীয়াখনৰ অৰ্থাৎ 20 টকীয়াখনৰ মাজেৰে 100 টকীয়াখন সোমাই যাব। আৰু যিটো 20 টকীয়াটো হয়, 20 টকীয়াটো আপোনালোকৰ তলত ৰৈ যাব। তো কেনেকুৱা ধৰণৰ মেজিক ট্ৰিক্স মই আপোনালোকক কৈ আছোঁ। এইটো আপোনালোকক মই দেখুৱাবৰ কাৰণে অনুৰোধ জনাইছোঁ। এই যিটো 100 টকীয়াখন হয়, এই 100 টকীয়াখন আপোনালোকৰ কি হৈছে, ঠিকেই আছে। যিটো 20 টকীয়াখন হয়, এই 20 টকীয়াখন আপোনালোকৰ তলেৰে ওলাই গৈছে। মই সম্পূৰ্ণ দেখুৱাবৰ কাৰণে অনুৰোধ জনাইছোঁ। তলেৰে ওলাইছেনে নাই? ওলাইছে। এইটো তলেৰে ওলাই গৈছে নাই? গৈছে। এইটো তলেৰে ওলাই গৈছে, হয়। আকৌ মই মন্ত্ৰ মাতি দিম, আগৰ দৰে হৈ যাব। এইটো চাওক, আগৰ দৰে কি হ'ল, 100 টকীয়াখন আগৰ দৰে এই 100 টকীয়াখনৰ ওপৰত 20 টকীয়াখন আহি গ'ল। মই আকৌ যদি ইয়াতে মন্ত্ৰ কৰি দিওঁ, তেতিয়া কি হ'ব, এই 100 টকীয়াখন আপোনালোকৰ এই 20 টকীয়াখন আপোনালোকৰ 100 টকীয়াখনৰ মাজত সোমাই যাব। মই চাই আছোঁ। এই চাব আপোনালোকে, এই যিখন 20 টকীয়া হয়, এই 100 টকীয়াখন সম্পূৰ্ণ মাজেৰে সোমাই গৈছে। মই কেমেৰা পাৰ্চনক ভালকৈ দেখুৱাব পাৰিছোঁ ওচৰৰ ফালেৰে। এই 20 টকীয়াখন ওপৰত আছে আৰু এই যিটো 100 টকীয়া হয়, এই 100 টকীয়াখন আপোনালোকৰ তলত আছে। এতিয়া নেক্সট হ'ল আপোনালোকক যাদুটো শিকোৱাৰ সময়। তো কেনেকুৱাকৈ মই যাদুটো কৰিছোঁ আপোনালোকক শিকুৱাই দিম, আপোনালোকে চাই থাকক। ফাৰ্ষ্ট টাইম মোৰ ফালে আপোনালোকে চাওক, মই যাদুটো কেনেকুৱাকৈ কৰিছোঁ মই আপোনালোকক গোটেইখিনি শিকুৱাই দিছোঁ। ফাৰ্ষ্ট টাইম মই ইয়াৰে পইচাটো আপোনালোকক ওলাই লৈছোঁ। তো এতিয়া মই আপোনালোকক নেক্সট যাদুৰ ট্ৰিক্সটো মই আপোনালোকক দেখুৱাই দিছোঁ। ফাৰ্ষ্ট টাইম যিখন 100 টকীয়া হয়, এই 100 টকীয়াখন আপোনালোকে এনেকুৱাকৈ এটা ভাঁজ কৰি ল'ব। তো ভাঁজ কৰি লোৱাৰ পিছত আপোনালোকে কি কৰিব মই কৈ দিছোঁ। যেতিয়া ভাঁজ কৰি ল'লে, ভাঁজ কৰি লোৱাৰ পিছত আপুনি 100 টকীয়াখন হাতত ৰাখিব। হাতত ৰখাৰ পিছত আপুনি কেমেৰাটো ইয়াতে দি, অৰ্থাৎ মানুহক 20 টকীয়াখনৰ ফালে চাবৰ কাৰণে কৈ থাকিব। তো
তো 20 টকীয়া ফালৰ কাৰণে যেতিয়া আপোনালোকে চাব কৰি ল'ব আপুনি মন কৰিব যে যিজন মানুহৰ আগত আপুনি ঝাৰুটো দেখুৱাই আছে সেই মানুহজনে যাতে গম নাপায় আপুনি মেজিকটো কেনেকুৱাকৈ কৰি আছে। তো আপুনি মানুহজনক এনেকুৱা এটা ধ্যান দিব যাতে মানুহজনে 20 টকীয়াখন ফালে চাই থাকে, অৰ্থাৎ 100 টকীয়াখন আপোনাৰ হাতত আহে। হাতত যেতিয়া আপোনাৰ 100 টকীয়াখন আহিব আপুনি 100 টকীয়াখনক এনেকুৱাকৈ এটা ভাঁজ দি ল'ব। কেনেকুৱা ভাঁজ মই আপোনাক দেখুৱাই দিছোঁ। এইখন যিখন 100 টকীয়া হয় এটা চিম্পুল ভাঁজ হয়, এনেকুৱাকৈ এটা ভাঁজ দি ল'ব লাগিব। মই ভাঁজটো আপোনালোকক দেখুৱাই দিছোঁ। এই ভাঁজটো যেতিয়া দি ল'ব তাৰপিছত আপুনি কি কৰিব, এই যিখন পইচাখন হয় পইচাখন এনেকৈ লুটিয়াই ল'ব। আৰু মনত ৰাখিব যিজন মানুহৰ আগত আপুনি মেজিক ট্ৰিক্সটো দেখুৱাই আছে, যাদুটো দেখুৱাই আছে, সেই মেজিক ট্ৰিক্সটো আপুনি হাতখন এনেকৈ ঢাকি ল'ব যাতে মানুহজনে পিছফালৰ পৰা দেখা নাপায়। তো যেতিয়া আপুনি এনেকৈ ল'ব মানুহজনক বুঢ়া আঙুলিটোৰে আপোনালোকে এই জেগাখিনি ঢাকি ল'ব। ঢাকি লৈ পিনে এনেকৈ দেখুৱাব পইচাখন ঠিকে আছে নে নাই। তো মানুহজনে আল্টিমেটলি ক'ব পইচাখন ঠিকে আছে। হয়, তো যেতিয়া ঠিকে আছে আপুনি কি কৰিব, এই যিখন 20 টকীয়া হয় এই 20 টকীয়াখনক আপুনি সেই একেদৰে ভাঁজ দি আৰু এটা ভাঁজ দিব। ভাঁজ দিয়াৰ পিছত আপুনি কি কৰিব মই কৈ দিছোঁ। এই যিটো মেজিক ট্ৰিক্সটো মই আপোনালোকক কৈ আছোঁ, এই যিটো এই ভাঁজটো আছে এই ভাঁজটোৰ মাজেৰে কি কৰিব 120 টকীয়াখন আপুনি সোমাই দিব। সোমাই দিয়াৰ পিছত আপুনি কি হ'ল মেজিক ট্ৰিক্সটো আপোনাৰ আৰম্ভ হৈ যাব। তো মেজিক ট্ৰিক্সটো আপোনাৰ আৰম্ভ হোৱাৰ আগে আগে কেনেকৈ আৰম্ভ হ'ব মই কৈছোঁ। ফাৰ্ষ্ট টাইম আপুনি কি কৰিব লাগিব, অলপমান মন্ত্ৰ মাতি পিনে আপুনি দেখুৱাব লাগিব যে মানে কি হয় আপুনি এনেকুৱা কৰিব লাগিব মানুহজনে যাতে আপোনাৰ পইচাখনৰ ফালে চাই থাকে, আপোনাৰ কথাকেইটাত ভুল যায়। তো তাৰ আগে আগে কৈছোঁ আপুনি এনেকুৱাকৈ দেখুৱাই দিব লাগিব। তো যেতিয়া নেকি আপুনি এনেকুৱাকৈ দেখুৱাই দিব অভিয়াছলি আপোনাৰ কি হ'ব, এই 100 টকাখনৰ ওপৰত 20 টকীয়াখন ভাহি থাকিব। অৰ্থাৎ 100 টকাখন তলেৰে আছে, 20 টকাখন সম্পূৰ্ণ ওপৰত আছে। আৰু তেতিয়া আপুনি কি কৰিব লাগিব, লাহে লাহে এই 20 টকীয়াখন আপুনি এটা এনেকৈ আপুনি এনেকুৱা হাতখন এনেকৈ থাকিব, মানুহে যাতে গম পায় আপুনি মেজিক কৰি আছে। কিন্তু ইয়াতে কোনো মেজিক নাই, হাতৰ ট্ৰিক্স হয়। এনেকৈ আপুনি থাকিব। থকাৰ পিছত আপুনি কি কৰিব, ছেকেণ্ডলি আপুনি এই যিখন 20 টকীয়া আছে 20 টকীয়াখন আপুনি এনেকৈ সিফালে আনি ল'ব। আনি লোৱাৰ লগে লগে আপোনাৰ কি হ'ব, 100 টকাখন মাজেৰে যাব, 20 টকীয়াখন এখন ওপৰত এখন তলত থাকিব। কিন্তু আপুনি মন কৰিব 20 টকীয়াখন আপোনাৰ ওপৰত আছে। কিহৰ কাৰণে আছে, আপুনি যিটো কৰিছিলে এই যিখন 100 টকীয়াৰ ভাঁজটো যে কৰিছিলে এই ভাঁজটোৰ কাৰণে কি হৈছে আপোনাৰ 100 টকীয়াখন মাজেৰে ওলাই যোৱা যেন দেখা গৈছে। তো এনেকুৱা এটা ট্ৰিক্স আপোনালোকক দেখুৱালোঁ, এনেকুৱা এটা মেজিক দেখুৱালোঁ, আপোনালোকে চাব নিশ্চয় ভাল পাব। তো যদি আপোনালোকে লাইক কৰে ভাল পায় তেতিয়াহ'লে প্লিজ যিটো মোৰ চেনেল আছে চেনেলটো আপোনালোকে লাইক কৰিব। তো আপোনালোকে যদি আৰু ভাল পায় বাকী আন কাৰোবাক যাতে মেজিকটো শিকাব বিচাৰে, বাকী অন্য কিছুমান মেজিকছ মোৰ আহিবলগীয়া যিবোৰ ট্ৰিক্স হয় আপোনালোকে জানিব বিচাৰে, তাৰ কাৰণে যিটো আপোনাৰ পেজ হয় মোৰ পেজ যিটো ঋতুপৰ্ণ ডেকা, এই পেজটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব। ছাবস্ক্ৰাইব কৰিলে কি হ'ব, আপোনাৰ যিবোৰ ভিডিঅ'বোৰ হয় মই ভিডিঅ' আপলোড দিয়াৰ লগে লগে আপোনাৰ ওচৰত গৈ যাব আৰু আপুনি এইবোৰ শ্বেয়াৰ কৰিব পাৰিব। তো টিল দেন আজিলৈ বাই বাই।